Hi guys, good morning. মই মধুস্মিতা মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু বহুত দিনই হ'ল ভিডিঅ' দিয়া নাই প্ৰায় এমাহে হৈ গ'ল কাৰণ আমাৰ আইতা ঢুকাইছে আইতা ঢুকুৱা এমাহে হ'ল সেইবাবে মনজন বহুত বেয়া ভিডিঅ' দিয়া হোৱা নাছিলে আৰু এইটো ভিডিঅ' এতিয়া বনোৱা নহয় আগতে বনাই থোৱা তাৰ পিছতে আইতা ঢুকুৱাৰ কেইদিনমান আগতে আমাৰ মন্দিৰত গোসাই থোৱা হৈছিল তাৰ পিছতে সেই ভিডিঅ'টোত আইতা আছে মই অলপ ভিডিঅ' কৰি থৈছিলোঁ তাৰ পিছতে ভিডিঅ'টো দিয়াৰ কথা নাছিল যেহেতু তেনেকুৱাকৈ ভালকৈ একো ভিডিঅ' বনোৱা নাছিলোঁ কিন্তু এই ভিডিঅ'টোত আইতা আছে সেইবাবে ভাবিলোঁ কি মোবাইলত থাকিলে হয়তো কেতিয়াবা ডিলিট হৈ যাব পাৰে তাৰ পিছতে ইউটিউবত দিলে হয়তো ভিডিঅ'টো থাকি যাব সেইবাবে আইতাৰ কাৰণে এই ভিডিঅ'টো একো জানিবলগীয়া নাই তেনেকৈ হ'লেও এটা ফেমিলি ব্লগ সেইবাবে আইতা থকাৰ বাবে ভিডিঅ'টো আপলোড কৰিম বুলি ভাবিলোঁ তেতিয়া হলে আজিৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ ৰাইজৰ শিৱ মন্দিৰটো মানে গোসাই থোৱা মানে জানেই সকলোৱে ভগৱানক স্নান কৰে তাকে অলপ ভিডিঅ' কৰি থৈছিলোঁ পূজাখিনি তেতিয়া হলে চাওকচোন কেনেকৈ কৰে ओम गांग गणसाय नमस्ते नमः ओम नमो विष्णु श्री भगवान जय हरि सर्वे मंगला मंगले মন্দিৰৰ প্ৰসাদ এয়া ৰেডি কৰি থৈছে ধুই মেলি এয়া কলপাত কাটি থৈছে প্ৰসাদত এয়া হৈছে ফুল তাৰপিছত এইবিলাক হৈছে ফল মূল পাণ তামোল এনেকৈ তাৰপিছত এয়া ধূপ তাৰপিছত যিহেতু আমাৰ গাখীৰ ভোগ দিয়ে এয়া ধূপ এয়া গাখীৰ আমুল তাজা লিকুইডটো ক্ষীৰৰ বাবে আনিছে আৰু এয়া পায়স দিবলৈ বাতি এনেকৈ আৰু কলখিনি বাহিৰত আছে আৰু এয়া ক্ষীৰৰ চাউল ঘিউ আমাৰ চুনুই লুচি বেলি আছে আৰু এয়া ডাঙৰ খুৰীয়ে লুচি পুৰিবৰ কাৰণে ৰিফাইন আৰু মা কিবা ৰাইচ কুকাৰত কিবা ভাত পাতি দি আছে তাৰপিছতে আৰু দেখাই আছোঁ সকলো তাৰপিছত এয়া আমাৰ আইতা বহি আছে আইতা বহি আছা এইটো সৰু খুৰী পূৰা লাগি আছে আৰু পানী চানী দি আছে আৰু এয়া পেহী প্ৰসাদত লাগি আছে এয়া তিয়হ কাটি আছে পূৰা পজিশ্যনত মোবাইল চাই আছে ধুন কি চাই আছা তুমি পুৰি আছে ডাঙৰ খুৰী আৰু চবে কাম কৰি আছে মই ভিডিঅ' বনাই আছোঁ গৰম লুচি এতিয়া প্লেটখিনি সজাই লওঁ আমাৰ দাদা আৰু ভৱিষ্যতে ভাত খাই আছে কেনেকুৱা হৈছে এতিয়া ভাত খাই আছোঁ এয়া সৰু খুৰী তাৰপিছত মিন্ময় চুনু গোটেই পাঁচ ফিনিচিং খুৰীদেউ মা সৰু খুৰীদেউ আৰু পেহীয়ে ভাত খাই আছে তাৰপিছত ভাতৰ কাৰ্যসূচী শেষ হ'ব আজি সবাই বাই বাই দি দিয়া বাই 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 দৈ মিঠাই ভাত খোৱাৰ পিছত